শিশুৰ বাবে জীৱন উৎসৰ্গা কৰা ৰহাৰ এগৰাকী শিশুপ্ৰেমী। তেওঁ কেৱল শিশুপ্ৰেমী নহয়, তেওঁ প্ৰকৃতি প্ৰেমৰ এটা আদৰ্শ। তেওঁৰ নাম অৱনী কুমাৰ শইকীয়া। প্ৰায় ৮০ দশকৰ পৰাই এই সমাজকৰ্মীজনে নীৰৱে সমাজ সেৱাত জড়িত হৈ আহিছে। শিশুসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ বাবে বিশেষভাৱে জীৱন উৎসৰ্গা কৰি আহিছে। 1983-84 চনমানতেই ৰহা অঞ্চলৰ বিভিন্ন পিছপৰা অঞ্চলৰ শিশুসকলৰ ওচৰত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰি 1994 চনতে অকণিৰ কবিতা ঘৰ অৰ্থাৎ অসম নামৰ এটা শিশু অনুষ্ঠান গঢ় দিয়ে এইজন অৱনী কুমাৰ শইকীয়াই। এই অনুষ্ঠানৰ জৰিয়তে ভালেমান অঞ্চলৰ শিশুসকলক বিভিন্ন ধৰণৰ শিক্ষা দি অহাৰ বাবে তেওঁৰ ৰহাত সকলো শ্ৰেণীৰ লোকৰ বাবে হৈ পৰিল অৱনীচাৰ। শিশুসকলৰ সৰ্বাংগীন উত্তৰণৰ বাবে সেৱা আগবঢ়াই যোৱাৰ বাবেই তেওঁৰ জীৱনৰ ৬২টা বসন্ত ভৰি দিলে যদিও অবিবাহিত হৈ থাকিল তেওঁ। ২০০০ চনৰ পৰা প্ৰকৃতি সুৰক্ষা সমিতি গঠন কৰি প্ৰকৃতি সুৰক্ষাত নিজকে জড়িত কৰি আহিছে। তেওঁ সংগীত বিদ্যালয় আৰু কুৰিখনকৈ আৰ্ট স্কুল খুলি শিশুসকলক শিক্ষা দি আহি নিজকে উৎসৰ্গা কৰিছে। এগৰাকী কাৰ্টুনিষ্ট, লিখক অৱনী কুমাৰ শইকীয়া এজন প্ৰবীণ সাংবাদিকো। এইজন সামাজিক ব্যক্তিক সন্মান প্ৰদৰ্শন কৰি ভক্তিভৰা মহানুভৱতৰে ৰহাৰীৰ শিক্ষক বসন্ত বৰা আৰু তেওঁৰ শিক্ষয়িত্ৰী পত্নীয়ে তেওঁলোকৰ ঘৰত বিনা ভাড়াই এটা কোঠা দি থাকিবলৈ সুবিধা কৰি দি অৱনী কুমাৰ শইকীয়াক প্ৰেৰণা যোগাই আহিছে। লগতে চৰকাৰলৈ দাবী জনাইছে শইকীয়া ছাৰক এটা পেঞ্চনৰ সুবিধা প্ৰদান কৰিবলৈ। 1980 চনতেই ছাত্ৰ অৱস্থাত উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে ৰহালৈ আহিল হাতীচুঙৰ অৱনী কুমাৰ শইকীয়া ছাৰ। আৰু তেতিয়াই আহি উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে ৰহা মহাবিদ্যালয়ত অধ্যয়ন কৰাৰ পিছতেই ৰহাৰ সামাজিক বাতাবৰণে এনেকুৱাকৈ আকৰ্ষিত কৰিলে, যিজন মানুহে তেতিয়া 1980 চনৰ পৰা আজি পৰ্যন্ত ঘৰলৈ আৰু হাতীচুঙৰ ঘৰলৈ নিজা ঘৰলৈ ঘূৰি যোৱাৰ চিন্তা চৰ্চা নকৰিলে। ৰহাতেই থাকি তেখেতে সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক এই আটাইবিলাক চিন্তা চৰ্চা কৰি ৰহা সামাজিক বাতাবৰণত বিশেষকৈ নিজকে বিলাই দিছে। আজীৱন অবিবাহিতা হৈ থাকি তেখেতে 1994 চনৰ 1 জানুৱাৰীত অকণিৰ কবিতা ঘৰ নামৰ এটা অনুষ্ঠান জন্ম দিলে, য'ত সেই অনুষ্ঠানটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তত প্ৰায় 30-40টাকৈ শাখা আঞ্চলিক গঠন কৰি ৰহাৰ সামাজিক বাতাবৰণত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি অকণিসকলৰ উৎকৰ্ষ সাধনৰ জৰিয়তে সামাজিক বিস্তাৰ সাধন কৰিছে, উন্নতি সাধন কৰিছে। লগতে প্ৰকৃতি সুৰক্ষা সমিতি তৈয়াৰ কৰি ইয়াৰ অন্তৰালত প্ৰকৃতি সুৰক্ষাৰ হৈ প্ৰকৃতিৰ হৈ বহুতখিনি কাম কৰি আছে। সমাজ ব্যৱস্থাটো ইমানকৈ কাম কৰা মানুহ এজনক নিশ্চয় চৰকাৰে চকু মেলি চাব লাগে। এই ক্ষেত্ৰত পেঞ্চন মানে শিল্পী পেঞ্চন বা সাহিত্যিক পেঞ্চন দুইটা পেঞ্চন পোৱাৰে তেখেত যোগ্য। ৰহাৰ পৰা পংকজ বৰাৰ ৰিপৰ্ট, নিউজ টুডে অসম।